নেচাৰ হয়, বহুত ধুনীয়া ৱেডাৰ। একুৱাডা ফৰ্ট ৰাস্তাটো বহুত ধুনীয়া হয়। একুৱাডা ফৰ্ট জেল সিফালে পাৰ্কিং লৈ আছোঁ। কিতনা হা এখনৰ ইয়াত পাৰ্কিং কৰিব লাগে। স্কুটি পাৰ 50 লয়। টিকেট ল'ব লাগিব। এইফালে টিকেট কাউণ্টাৰ একুৱাডা ফৰ্টৰ টিকেট ল'ব লাগিব ইয়াত। ভাৰতীয় নাগৰিকৰ কাৰণে 25 টকা ফিজ আৰু ফৰেনাৰৰ কাৰণে 300 টকা আৰু 15 বছৰ তলৰ বাচ্ছাৰ টিকেট নালাগে। আমি টিকেট ল'লোঁ। এতিয়া টিকেট কাউণ্টাৰত দি আমি ভিতৰত যাম। 4 অ'কে। একুৱাডা ফৰ্টৰ ওপৰলৈকে গৈ আছোঁ। আপোনাক দেখাম একুৱাডা ফৰ্ট। একুৱাডা ফৰ্টৰ ভিতৰত কিবা কাম চলি আছে নেকি? মোৰ বাহিৰতে AC টাইপ হৈছে হা অল গোৱা। এইটো এণ্ট্ৰি প্ৰহিবিটেড হৈ আছে। একো নাই বাৰু, আমি ওপৰলৈকে আহিছোঁ। এইফালে ধুনীয়া আৰৱ সাগৰখন দেখিব পোৱা যায়। 17 শতিকাত পৰ্তুগীজসকলৰ বাবে আটাইতকৈ মূল্যৱান দুৰ্গ হৈ পৰিছিল। একুৱাডা দুৰ্গ, একুৱাডা ফৰ্ট, গোৱা। পুৰা ইণ্ডিয়ান ফৰেনাৰ সকলো আহিছে। ছিজন হৈছে মানে এতিয়া ছিজন ষ্টাৰ্ট হৈছে গোৱা। ছেপ্টেম্বৰ অক্টোবৰ মাহ। কেনে লাগিলে আপোনালোকৰ একুৱাডা ফৰ্ট চাই? এইটো এটা হিষ্ট্ৰিকেল প্লেচ হয়, বুৰঞ্জী প্ৰসিদ্ধ জেগা। ভাল লাগিছে আহি। আপোনালোকেও আহিলে আহিব একুৱাডা ফৰ্ট, নৰ্থ গোৱাত হয়। একুৱাডা ফৰ্টৰ ডিটেইলছ। वाजा फेमस है ना, स्पेशल है वाजा स्पेशल कोकम। वाजा किसका आपका है? कितना है ये प्राइस? 50 एक ग्लास, 4 ग्लास। কোকামটো তৈয়াৰ কৰি আছে। সোডাও ইয়াত দিয়া। আমি সোডাৰে 2টা গ্লাছ লৈছোঁ আৰু পানীৰে 2টা ল'ম। সোডাটোত গেছ থাকিব, পানীটোত নাথাকিব, গেছ প্লেন হ'ব। কেনেকুৱা টেষ্টটো কৰি চাম এতিয়া। কোকামটো ৰেডি হৈ গ'ল, চাওঁ এতিয়া খাই। মজা টেষ্ট। একুৱাডা ফৰ্টৰ পৰা আহি এবাৰ কেণ্ডলিম বিচ গোৱা। কেণ্ডলিম বিচ আহি গ'লোঁ গোৱা।
বিচত আছোঁ পুৰা ঢৌ একদম দেখিছে কেণ্ডলিম বিচ পুৰা পানী একদম চবফালে পানী মানুহ পেলাই দিব বিচাৰে পুৰা মোবাইলটো গুচি যাব পাৰে আপোনালোকে ভালকৈ ধৰি ল'ব পুৰা ডাঙৰ ডাঙৰ ৱেভ কেণ্ডলিম বিচৰ পুৰা নাজাৰা বেলেগ নাজাৰা হয় এইটো গোৱাত আহি এনজয় কৰক কেণ্ডলিম বিচত বহক আৰু এনজয়েবল জাগাবিলাক খাওক বস্তুবিলাক যি খাই আপুনি ভাল পায় এই খাওক ধুনীয়া ইয়াতে কেঁকুৰা পোৱা যায় নিচিলা মাছ তাৰপাছত আৰু বহুত কিবা কিবি ট্ৰেডিশ্যনেল চি ফুড এইবিলাক গোটেইবিলাকেই পোৱা যায় খাব পাৰিব ৰেষ্টলৰ কাৰণে এই বুক কৰি লৈছোঁ ইয়াতে ৰেষ্ট ল'ব লাগে মই ৰেষ্ট ল'বি যা আৰু কাৰণে আমি এয়া বুক কৰি লৈছোঁ দাদা ৰেষ্ট লৈয়ে আছে দেখি আমাৰ এই ৰেষ্ট লৈ আছে ইয়াতে অলপ টুপিটো খুলি জিকিলোঁ মানে অলপ টুপিটো খুলি অলপ গাগলছযোৰ লগাই ধুনীয়াকৈ অলপ বাগৰি ফিলিং মজা হয় পুৰা মজা ফিলিং ভাল লাগিছে গোটেই কেণ্ডলিম বিচটো বহুত এনজয়েবল বিচ হয় এনজয় কৰিব পাৰি আপোনালোক গোৱা আহিলে আহিব কেণ্ডলিম এতিয়া আমি ক'ত যাম পানাজী যাম গোৱাৰ ৰাজধানী পানাজী আজি আৰু বিচ নাযাওঁ আকৌ অহাকালি পাই থাকিব আপোনালোকে মোৰ লগত আহি থাকক আমাৰ সৈতে গোৱাৰ সাগৰৰ কামাল পুৰা ভৰিত ছাল গ'ল Welcome to Panaji, Goa, capital. এখন গিৰি নামৰ ৰেষ্টুৰেণ্ট এখনত এতিয়া খাম খাই উঠি আমি আকৌ মিৰামাৰ বিচ আৰু দনাপালতো আমি দূৰৰ পৰাই চাম যিহেতু আৰু বিচত মই অলৰেডি বহুত বিচত নামি আহিলোঁ দুপৰীয়া লাঞ্চৰ কাৰণে বাংগাৰা থালি দি দিছোঁ ধুনীয়া गिरी होटल पनाजी पनाजी को पंजिम बोलते हैं ना पंजिम टूरिस्टर का ये शोरूम है उसके अपोजिट में ये पंजिम का है। इसमें 30 थाली बिरयानी रोज़ ऑमलेट टी एंड स्नैक्स सब कुछ मिलता है। और भंगरा थाली में वो मैक्रेल मिलता है। सब मैक्रेल हम लोग खाऊंगा और आमी मैक्रेल हम অলপমান তেওঁলোকৰ কাৰণে হিন্দীটো কৈ দিব লগা হৈছে। তেওঁ অলপ প্ৰমোশ্যন টাইপ কৰিব দিছে মোক এইখনৰ কাৰণে, মানে আমাৰ এটা থালি ফ্ৰী দিয়া হৈছে, তেওঁলোকে ফ্ৰী দিছে। মই ব্লগিং কৰি থকাৰ কাৰণে বহুত মানুহবিলাক ভাল লাগে। উইদাউট शेलफिश भंगारा थाली, ये मैक्रेल है, मैक्रेल भंगारा थाली হয়। ইয়াত शेलफिश দিয়ে, তাৰপিছত भंगारा মাছটো দিয়ে। हाँ, ये क्या है? ये कोकम है ना, गोवा का स्पेशल है ना कोकम। तो या तो दिए थाली तो दिए। ये क्या है सर? वो झींगा है, झींगा। हाँ, और ये सेल्फ है, सेल्फिश। ये सेल्फिश, ये तो सेल्फिश है, ये तो सेल्फिश। ये दाल नहीं ये कड़ी है, करी बांगड़ा कड़ी, बांगड़ा करी। हाँ, बांगड़ा स्पेशल तो देश को सेल्फिश करी। पांजिम गोवा। মিৰামাৰ বিচ নাইট লাইফ। আৰু কালি দিনতো এবাৰ দেখাব ট্ৰাই কৰিম মিৰামাৰ। আজিৰ কাৰণে আজিলৈ ইমানেই। অহা কাইলৈ আকৌ নতুন এটা প্লেচৰ পৰা লগ পাম আপোনালোকক। বাই বাই, গুড নাইট।